হেল্ল' ভিউৱাৰ্ছ, আজি এটা মোৰ বিশেষ দিন। আজি 17 ছেপ্টেম্বৰ মোৰ জন্মদিন। বহুদিনৰ পৰা আশা আছিল জন্মদিনটো এক বিশেষভাৱে উদযাপন কৰাৰ। আমিতো আগৰ পৰা জন্মদিন তেনেকৈ উদযাপন নকৰোঁৱেই, ঘৰত বা পাৰ্টি দি হওক, কিন্তু এটা বহুত আশা আছিল আগৰ পৰা যে এদিন অনাথ আশ্ৰমত মোৰ জন্মদিনটো পতাৰ। আজি সেই আশা পূৰণ হ'বলৈ আগবাঢ়িছে। তেজপুৰৰ এখন অনাথ আশ্ৰম, নৱপ্ৰভাত অনাথ আশ্ৰম। এইখন অনাথ আশ্ৰমৰ লগত মই কেইদিনমান আগতে যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোকে কৈছিলে যে আপোনালোকে পাতিব ইয়াত পাৰিম বুলি। সেয়ে আজি এটা বহুদিনীয়া আশা পূৰণ হ'ল আৰু মোৰ জন্মদিনটো আজি এনেভাৱেই অনাথ শিশুসকলৰ মাজত পালন কৰি যথেষ্ট সুখ অনুভৱ কৰিলোঁ। এটা বহুদিনীয়া আশা আজি পূৰণ হ'ল। তেজপুৰৰ এই অনাথ শিশুসকলৰ মাজত নিজৰ জন্মদিনটি উদযাপন কৰিলোঁ। লগতে তেওঁলোকৰ লগত এসাঁজ লগে ভাগে খালোঁ। এই দিনটো মোৰ জীৱনৰ এটা উল্লেখনীয় আৰু স্মৰণীয় দিন হিচাপে হৈ ৰ'ব। আশা কৰোঁ আগন্তুক দিনবিলাকতো যাতে এনেদৰে নিজৰ জন্মদিনটি উদযাপন কৰি যাব পাৰোঁ। শেষত সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।